Good morning. Welcome to Nivashima Vlogs. আৰু এতিয়া আমি গৈ আছো শিক্ষামূলক ভ্ৰমণলৈ ইনষ্টিটিউটৰ ফালৰ পৰা আৰু যাম কাজিৰঙা অৰ্কিড পাৰ্ক। গতিকে আহক ৰাতিপুৱাটোৰ পৰা আৰম্ভণি কৰিছোঁ ভিডিঅ' কৰা। আৰু আজি আমি উপস্থিত হৈছোঁ এতিয়া গাধৰটিলিত আৰু ইয়াতে আমি কম্পিউটাৰ ইনষ্টিটিউটৰ ফালৰ পৰা আমি গৈ আছোঁ শিক্ষামূলক ভ্ৰমণলৈ আৰু যাব কাজিৰঙা অৰ্কিড পাৰ্কলৈ। ঠিক আছে, চাই থাকক। আৰু আমাৰ গাড়ী আহি পাই গ'ল এতিয়ালৈকে আৰু সকলো ষ্টুডেণ্টো আহি পাইছে, লগতে ফেকাল্টি সকলো আছে লগত। এয়া মোৰ লগত কলিগ হয়। ঠিক আছে, এয়া সকলো আহি পাইছে। কাজিৰঙা এয়া আমি বৰ্তমান মিছন চাৰিআলি পাইছোঁ আৰু নগাঁও ৰোডেৰে সোমাই আহিছোঁ। এয়াই হৈছে কলীয়াভোমোৰা সেতু আৰু দ্য লেংথ অফ কলীয়াভোমোৰা সেতু ইজ 3.015 কিলোমিটাৰ আৰু যিটোৱে সংযোগ কৰিছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা নগাঁও ডিষ্ট্ৰিক্টলৈ। প্ৰভাতী সূৰ্যৰ কিৰণ পৰাৰ সময়ত আৰু সূৰ্যাস্ত হোৱাৰ সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰৰ যি মনোমোহা দৃশ্য আজি সেয়া চাবলৈ আপোনালোকেও নাপাহৰিব। কিন্তু আপোনালোকে দেখিছে দলংখনৰ কাষেৰে আৰু এখন দলং নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। সেইখন কলীয়াভোমোৰা ব্ৰিজেই হয় আৰু এখন নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে কাষতে। মাতিছে ছাৰ, থেংক ইউ। এতিয়া কলীয়াভোমোৰা ব্ৰিজৰ ওচৰত অলপ সময় ৰখিছোঁ সকলো ষ্টুডেণ্টৰ সৈতে। খাই লৈ সকলোৱে এতিয়া অলপ ফূৰ্তি কৰিলোঁ। ফূৰ্তি কৰি কৰি কেতিয়া যে কাজিৰঙা পালোঁহে ক'বই নোৱাৰিলোঁ। এতিয়া অলপ দূৰ আগত এটা মন্দিৰ আছে। মন্দিৰটোত ধূপ জ্বলাম বুলি আগতে ভাবি আহিছিলোঁ, গতিকে ধূপডাল জ্বলাই লওঁ মন্দিৰটোত। মন্দিৰটোৰ নাম হৈছে হালধিবাৰী বুঢ়ীমাই মন্দিৰ। শুনিছোঁ মন্দিৰটো হেনো বহুত দৈৱ শক্তি সম্পন্ন মন্দিৰ। এয়া পাইছোঁ হালধিমাই বুঢ়ীগোসাঁনী থান ৰখাব লগা হয় আৰু ইয়াতে আমি অলপ পূজা চূজা কৰি যাম, সেৱা কৰি যাম বুলি ভাবিছোঁ সকলোৱে। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে দেখালোঁ আৰু নেক্সট এপিছ'ডত আহিব অৰ্কিড কিমানখিনি দেখিলোঁ আমি তাতে, বাকী কি দেখিলোঁ সকলোখিনি নেক্সট ভিডিঅ'ত লৈ আহি আছোঁ।